Hey guys, welcome back to my channel. মই কৰবি আৰু স্বাগতম জনাইছো SMS vlogger YouTube channel আৰু এতিয়া মই কৰি আছো বুৱা কাপোৰ বিলাক মোৰ সিলোৱা হোৱা নাছিলে মই ভাবিছো এইবাৰ লকডাউন খুলিলে এইবিলাক সিলোৱাই লব লাগিব তাৰ কাৰণে কাপোৰ বিলাক তাৰ মানে বিয়াৰ টাইমতে দিয়া কাপোৰ আছিলে প্লাস মই কিনা কিবা আছিলে আৰু বিচাৰতে সিলোৱা কাপোৰ বিলাক ওলাই আহিলে এতিয়া এইবিলাক মই ঠিক কৰি আছো তেতিয়া ভাবিলো মোৰ সাবস্ক্ৰাইবাৰ খিনিকো মোৰ কাপোৰ খিনি দেখুৱাই ল আৰু তেওঁলোকে কোনটো কাপোৰ ভাল লাগে মোক জনাও আৰু আপোনালোকে এতিয়া কাপোৰ কেজোৰ মই একজোৰকে দেখাম কোনজোৰ কাপোৰ ভাল লাগে মোক কব আৰু প্ৰথম হেজোৰ কাপোৰে মই সিলাই লম আৰু এতিয়া সময় হৈছে গধুলি 6:30 মানে 7টাই হ'ব কাৰণ মোৰ ওয়াৰ্ড্ৰপটো একেবাৰে অৱস্থা নাইকিয়া হৈ গল কাপোৰ বিচাৰতে গোটেই কাপোৰ ওলাই গল এতিয়া দেৰি নকৰো মই কাপোৰখিনি দেখুৱাও এওঁ এইজোৰ মোক বুৱা কাপোৰ দিছিলে বিয়াতে আজি 3 বছৰ হ'ল এয়া জাপি আছে ইয়াতে বোধহয় এইজোৰ 1000-1500 মান পৰিছিলে নেকি তেতিয়া সময়ত হিমানটো হ'ব পাৰে জাপি আছে দেখা পাইছেনে মই দেখুৱাই দিছো এয়া তাৰ পিছত আৰু এইজোৰ হৈছে ৰঙা ঠিক একেবাৰে ৰঙা নহয় ৰঙাতকে অলপ বেলেগ টাইপ পিংকো নহয় কিন্তু এইটো কালাৰ মই খুলি কিনে দেখাই আছো আৰু বেছি হেভি নহয় এইজোৰ কাপোৰ সিম্পল হয় ফুল বেছি নাই কিন্তু কাপোৰজন বিৰাতে ওজন আছে আৰু মই হৈছো ছুটি চাপৰ মানুহ 5 ফুটো নাই মই কিছুমান কাপোৰ এনেকা আছে মোৰ তাত সুচৰি যায় মোৰ কাৰণে আগতে যেতিয়া দেউতা কাপোৰ কিনিছিলে মানে মই গান গাইছিলো আৰু তেতিয়া দেউতা অৰ্ডাৰ দি বনাই আনিছিলে মোৰ যিবিলাক পাটৰ কাপোৰ হয় দেউতা হেবিলাকো মোৰ কাৰণে অৰ্ডাৰ দি আনিছিলে অলপ সৰু জোখৰ এই দুইজোৰ তেও দিয়া সিলোৱা হোৱা নাই আৰু কিনাও আছে কেইজোৰ মান কিনা কেইজোৰ আজি নেদেখুৱাও বাৰু প্লাস এজোৰ আছে চাদৰখন গুটি থৈছো মেখেলাখন গুঠা মানে সিলোৱা নাই এইজোৰ কি কালাৰ হয় বেঙেন পাৰ্পল চাগে দেই আৰু বেঙুনিয়া টাইপ বেঙুনিয়াই হয় এইজোৰ মই কিনা আছিলে 700 নে 750 আছিলে তেতিয়া আৰু এইজোৰ পদ্মিনী বুৱা হয় এতিয়াতো ধেৰ হৈছে চাগে দাম নে আজিকালি এইবিলাক নাইয়ে তাকো নাজানো মই ভালদৰে আৰু এইজোৰ উলৰ কাপোৰ এইজোৰটো গৰমত গাত লগাবই নোৱাৰি এইজোৰ বৰ বেছি দাম নাছিলে 500 টকা নে কি আছিল 530 মোৰ কাপোৰজোৰ ভালে লাগে কালাৰ সালাৰ আৰু এইজোৰ আছে এইজোৰ দেউতা আৰু মই কিনা আছিলে এইখনো চাদৰখনহে কৰা আছে মেখেলাখন কৰাই নাই এয়া কালাৰটো অলপ কফি নিচিনা কফি আৰু ৰঙা মিক্স কৰা আছে এইখন আৰু এইজোৰৰ দামো তেনেকুৱা আছিলে 700 মান আছিলে বেছি দাম নাছিলে দেউতা দাম মাতা ঠিক আছে পুৰা দাম ধৰি দিব জানে তাৰ পিছত এই দুইজোৰ অৱশ্যে মোৰ বায়ে দিছিলে ৰঙা মোৰ বহুত ভাল লাগে এইজোৰ মই ইলেকশনত মই কলেজ ইলেকশন খেলিছিল বুলি কৈছিল আপোনালোকক সৰি আৰু তেতিয়া এইজোৰ পিন্ধি গৈছিলো মই ফটো আছে বুধই দি দিম বাৰু বহুত ধুনিয়া লাগে কাপোৰজোৰ পিন্ধিলে আৰু ইয়াৰে চাদৰখনো ঠিক তেনেকুৱাই কিন্তু অলপ ফুল কেইটা অলপ বেলেগ গোটেই গাটোতে সৰু ফুল আছে
কিমানটো দেখা পাইছে মই গম নাপাওঁ ভালদৰে দেখাব পাৰিছোনে নাই তাৰ পিছত আৰু এযোৰ আছে এইযোৰ কি কালাৰ হয় এইটো গ্ৰীন এইযোৰ অৱশ্যে চিলোৱা আছে এইযোৰ দেউতাই দিয়া আছিলে আৰু মই ভৰাই থলো এতিয়া দেখাও নেকি এইখিনি আগতে ঠিক কৰি লও তাৰ পিছত দেখুৱাই আছো আৰু এই কেইযোৰ আৰু কোনযোৰ বেছি ভাল লাগিছে প্লিজ জনাব মই প্ৰথম হেইযোৰাই মানে চিলাই লম আৰু এযোৰ আছে কলা এইযোৰ বাই দিয়া আছিলে তাৰ পিছত মেখেলাখন মানে বেলেগ বেলেগকে চাগে বুৱাই আনিছিল নেকি তাইও বেছে এইবিলাক নিপিন্ধে আৰু তাইও মোৰ নিচিনাই ড্ৰেছ তাই গুৱাহাটীত থাকে মই ইয়াতে থাকো আমি পৰিয়ালটো এবছৰ হ'ল লগালগি হোৱাই নাই কোনোৱে আৰু এইবিলাক এখন বাই হাহুয়েকে দিছিলে নেকি এইযোৰ পাহৰিলো মোৰ বিয়াৰ টাইমত কাপোৰখিনি আধা দেখুৱা হ'ল এতিয়া মই ডাইনিং ৰুমত আছো কাৰণ তেতিয়া মানে কাৰেণ্টটো গুচি গ'ল আৰু যিটো ৰুমত মই আছিলো সেইটো ৰুমত ইনভাৰ্টাৰৰ কানেকচন যিফালে আছে সেইফালে বাল্বটো নাই আৰু যোনফালে বাল্বটো আছে সেইফালে কানেক্ট নাই ইনভাৰ্টাৰৰ লগত গতিকে কাম নাই আৰু এতিয়া আহিলে কাৰেণ্টটো কিন্তু যিটো মুড আছিলে সেই মুডটো নোহোৱা হৈ গ'ল আৰু কাপোৰখিনি ভৰাই থলো আৰু বাহিৰত বৰষুণ দি আছে এতিয়া কি আহিব লৈছে যোৱা বছৰ ফোনি আহিলে এইবাৰ আকৌ কিবা আমফান নে কিবা বুজি নাপাওঁ এইবিলাক আজি আপোনালোকক এটা মাছৰ ধুনীয়া ৰেচিপি দিম ৰেচিপিটো প্লিজ হেকলৈকে চাব আৰু চাই কেনে পাই জনাব লগতে বনাই খাব এবাৰ মই প্ৰথম টাইম এবাৰ বনাইছো আজি হ'ব সেকেন্ড টাইম ভাবিলো আপোনালোককো দিও খাবলৈ খুবেই টেষ্টি হয় আৰু এটো অমৃতসৰত বেছি ফেমাস এই ৰেচিপিটো তেতিয়াহলে বলক বনাও যেহেতু এতিয়া 9টা বাজিবই মই ৰাতি দিনতে দুপৰীয়া মাংস বনাইছিলো আৰু মাংসৰ আঞ্জা আছে এতিয়া মাছটো অলপ ফ্ৰাই অমৃতসৰ ফ্ৰাই বনাই লম আৰু হেকলৈকে চাই থাকিব আৰু হেৰি কিবা এটা ক'ব বিচাৰিছিলো পাহৰি গলো আচ্ছা মানে কি হয় আগতে মই বাহিৰত গৈছিলো ধুনীয়া ব্লগ বনাইছিলো আপলোড কৰিছিলো কিন্তু এতিয়া লকডাউনৰ কাৰণে ঘৰৰ ভিতৰতে শুট কৰিব লগা হৈছে সো আপোনালোকৰ যদি কোনখিনি পাৰ্ট বেয়া লাগে প্লিজ জনাব কোনখিনি আপোনালোকৰ বোৰিং লাগে ডিসলাইক মাৰিলে মই একো ধৰিব নোৱাৰিম যে কোনখিনি বেয়া লাগিছে গতিকে ভিডিওটো হেকলৈকে চাব আৰু কৈ দিব যে এইখিনি বেয়া লাগিছে বা এইখিনি তেতিয়া মই ধৰাব পাৰিম নহলে আপোনালোকে ডিসলাইক এটা মাৰি থৈ যাব মই একো বুজিবও নোৱাৰিম কোনখিনি আপোনালোকৰ বেয়া লাগিলে ওভাৰঅল চাই আপুনি প্লিজ কমেন্টত জনাব এইখিনি মোৰ অনুৰোধ আৰু যদি মোৰ চেনেলটোত নতুনকৈ আপুনি ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো আৰু আগলৈও মই এনেকুৱা ধৰণৰ ভিডিও বিলাক আপোনালোকলৈ আগবঢ়াই যাম গতিকে আপোনালোকৰ সহায় নাপালে মই ভিডিও আপলোড কৰাটো একো অৰ্থ নাথাকে এতিয়াটো লকডাউন হৈ আছে কিন্তু আমি বহুত ফুৰিব গৈয়ে থাকো হেইবিলাকো আপোনালোকলৈ আপলোড কৰি থাকিম গতিকে প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু এতিয়া মাছখিনি মই ফ্ৰিজত আছে উলিয়াই লওঁ মানে কি হয় আগতে যেটো মাইক ইউজ কৰিছিলো তেতিয়া ইয়াত অন অফৰ একো আছিল ডাইৰেক্ট কানেক্ট কৰি দিছিল হৈ গৈছিল এতিয়া বয়া এটো বয়া MM1 এটোৰ আকৌ অন অফ স্মাৰ্টফোনৰ বেলেগ ডিজিটেল পিছত DSLR বেলেগ তো পাহৰিয়ে যাও এইবিলাক গতিকে আৰু
সেইখিনি অলপ পাহৰি যাওঁ কেতিয়াবা কি হয় এইটো লগাই দিলো কানেক্ট কৰি দিলো আৰু মই কৈ থাকিলো পিছত যে ভিডিওটো চাও ইয়ে ৰাম কি হলচোন আৱাজে নাই আকৌ মই নতুনকে কানেক্ট কৰো আকৌ নতুনকে টপিকটো মই আকৌ এই প্ৰবলেম হৈ যায় কেতিয়াবা কিছুমান পাৰ্টস কাটি দিব লগা হৈ যায় পিছত মানে অডিও ৰেকৰ্ড কৰিব লগা হৈ যায় পিছত যেতিয়া এডিটিং কৰিম তেতিয়া সো যেতিয়ালৈকে এই বস্তুটো মোৰ মনলৈ নাহিব আগৰটোৰ ভাবতে আছো গতিকে ইয়া হৈ আছে হ'ব কেদিনমান যেতিয়া মই হেৰি কৰিম এটো শুট কৰিম তেতিয়া আহি যাব আৰু এতিয়া বেছি কথা পাতি আপোনালোকক ডিস্টার্ব নকৰো ৰেচিপিটো দিও চাই থাকিব বনাবলৈ মই এই ফিশ লৈছো boneless fish আপুনি কি কৰিব যদি boneless fishটো নাথাকে মাছৰ যিখন বুকু হয় সেইখন উঠাই বুকু মানে কোনখিনি বা বুজিবা আপোনালোকে মই নাজানো আমাৰ ফালে তেনেকে কয় মানে জিফালে ঢিলা অংশ থাকে বেছি হাড়দি নাথাকে টাইট নাথাকে বেছি এডাল দুডাল মান থাকে সেইখিনি সৰু সৰুকে টুকুৰা টুকুৰকে কাটি লব এনেকে এই ৰেচিপিটোত প্ৰথমতে হিং দিম অলপ তাৰ পিছত অলপমান আজৱাইন অলপমান হালধি গুড়ি আদা নহৰু পেষ্ট অকনমান বৰ বেছি নহয় তাৰ পিছত লাল মিৰ্চ পাউডাৰ যেটো কাশ্মীৰী ৰেড চিলি পাউডাৰ হয় হেটো দিব পাৰে এটো দিব পাৰে দুইটাই মিক্স কৰিও দিব পাৰে আৰু অলপ হিচাপ মতে নিমখ নেমুৰ ৰস দিম মই 2 চামুচ আৰু ইয়াতে এতিয়া মই বেসন এচামুচ দিম বহুত বেছি নহয় কিছু মানে কি কৰে বেসনত ঘোল কৰি লেটিয়াই দিয়ে কিন্তু তেনেকে দিয়াটো আসলতে তেওঁলোকে এনেকেহে বনায় ৰেষ্টুৰেন্ট বিলাকত এনেদৰে বনায় বেসন আৰু যদি আপোনাৰ তাত ময়দা থাকে ময়দাও এচামুচ মান দি ভালদৰে মিক্স কৰি দি দিব লাগে এই ৰেচিপিটোত মূল বস্তুটো হৈছে আপুনি কেনেদৰে মছলাখিনি লগাইছে এতিয়া মই বেসনখিনি দিছো আৰু হাতেৰে ভালদৰে লাৰি মানে গোটেইখিনি হানি লম যাতে গোটেইখিনিতে বেসনখিনি লাগি যায় ময়দা থাকিলে ময়দাও দিব আপোনালোকে মোৰ তাত নাই আৰু এতিয়া এইখিনি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম এনেদৰে তেল গৰম হ'ব দিছো আৰু তেলখিনি গৰম হোৱাত এতিয়া এইখিনি ভালদৰে ভাজি লম নৰমালি যেনেকৈ ভাজো আমি তেনেকৈ বেলেগ একো নাই মাত্ৰ সিস্টেম দুবাৰ এই ৰেচিপিটো দুবাৰকে ভাজিব লাগে মই এবাৰ ভাজি উঠাই লম নেক্সট ঠাণ্ডা হোৱাৰ পিছত আকৌ এবাৰ ভাজিম গটিকে তেলটো ঠাণ্ডা হ'ব নিদিও মই বেলেগ মাছ আছে সেইখিনি প্ৰথমতে ভাজি লম আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত আকৌ ভাজি লম এইখিনি নমাবৰ হৈছে গটিকে মই এইখিনি নমাই ঠাণ্ডা হ'ব দিও তাৰ পিছত আকৌ এবাৰ মই দেখুৱাই দিম এয়া সেকেন্ড টাইম মই দি দিছো সেকেন্ড টাইম ঠাণ্ডা হোৱাৰ পিছত দিছো তেতিয়া কি হয় বাহিৰটো ক্ৰিস্পি হয় ভিতৰটো জুচি হয় আৰু খাবলে বহুত টেস্টি হয় এবাৰ বনাই চাব আপোনালোকে আৰু এই ৰেচিপিটো মই শিকিছিলো এওঁৰ ভনী জোৱাই হয় মোৰ হেৰি হয় তাৱৈৰ ছোৱালী হয় এওঁৰ ভনীজনী মোমায়েকৰ ছোৱালী আৰু তাইৰ হাজবেণ্ডটো 5 ষ্টাৰ হোটেলত কাম কৰে সেভ হয় তাৰে ৰেডিসন ব্লুৰ আছিলে এতিয়া তেওঁ বাহিৰত যাব মই তেওঁৰ পৰা শিকি লৈছিলো এতিয়া এইখিনি মই নমাই লম আৰু আপোনালোককো দেখুৱাম কেনেকুৱা হয় এইটো এয়া ফিশ ফ্ৰাই অমৃতসৰী ফিশ ফ্ৰাই বুলি কোৱা হয় এইটোকে এতিয়া ডাঙৰ মাছখিনি মই আঞ্জা বনাও আৰু এইটো এনেকে খাই সো আপোনালোকে এবাৰ ট্ৰাই কৰক আৰু ৰেচিপিটো কেনে পালে জনাব আজিৰ কাৰণে বাই বাই গুড নাইট